এনেকুৱাও তোৰ দুখৰ দিন গ'ল আৰু বুজিছ। ল'ৰাটোৱে ইউনিভাৰ্চিটিও পাছ কৰিলে। এতিয়া আৰু কোনোবা এটা চাকৰি সোমোৱাৰ পিছতে তাৰ বিয়াখন পাতি দিবি। তেতিয়া আৰু আৰামত খাব পাৰিবি তই বহি বহি। আজিকালি আৰু আগৰ দিন নাই নহয়। ইউনিভাৰ্চিটি পঢ়া শেষ হোৱাৰ পিছতে হাতে হাতে চাকৰি নাপায়। তাৰ কাৰণে বহুতখিনি কৰিব লাগে। বহুত পঢ়া শুনা কৰাৰ পিছতহে আজিকালি চাকৰি পায়। মই বোলো তই যিমান যি পঢ়িব আছে, যি কৰিব আছে গোটেইখিনি কৰ। মই আৰু যেনে তেনে হ'লেও পইচা গোটাই তোক পঢ়ুৱাই থাকিম আৰু পঢ়াটো এৰি নিদিবি বুলিয়ে কৈছোঁ। মোৰ জীৱনত যিখিনি দুখ হ'ল আৰু সেইটো আৰু ল'ৰাটোৱে যাতে নাপাওক আৰু। তইনো কি আবুল তাবুলখন বকি আছ? পুতেৰে ক'লে বুলিয়ে নহয়। এই গাঁওখনত দেখোন নগেন মাষ্টৰ পুতেকে বাহিৰত পঢ়া শুনা কৰি আহি এতিয়া সেই গাঁৱৰে স্কুলত মাষ্টৰ কৰি আছে। তোৰ ল'ৰাটোৱেও দেখোন গাঁওখনতে কিবা এটা কৰিব পাৰে। তই অকলে অকলে মানুহজনীনো কিমানখিনি কৰিবি? ইমান বছৰে দেখোন পঢ়ুৱালি তাক। এতিয়া আৰু তাক বোৱাৰী আনি ঘৰতে থাকিবলৈ ক। তোৰো সহায় এটা হ'ব। সিও ইয়াত কাম কৰিব পাৰিব। কি দৰকাৰ তাক বাহিৰত পঠিয়াবলৈ? নাই পেহিটি, মই যি বেয়া দিন দেখিলোঁ সেইখিনি দিন মই মোৰ ল'ৰাটোৱে দেখাটো বিচৰা নাই। তাৰ ভৱিষ্যত ভাল হওক সেইটোৱে বিচাৰিছোঁ। সেইকাৰণে যিমান পাৰোঁ সিমান চেষ্টা কৰি কষ্ট কৰি হ'লেও তাক পঢ়ুৱাম। সেইটোৱে মোৰ সপোন, সেইটোৱে মোৰ আশা। সিমানখিনি হ'লেও মই বহুত সুখী হ'ম। কথা পাতনি মিলাৰ আগতেই কথাটো শেষ কৰিয়ে পেলালি নহয়। তোৰ লগত নোৱাৰি আৰু। ময়ো বৰ ভাল সম্বন্ধ এটা লৈহে তোৰ ওচৰলৈ আহিছিলোঁ। বোলো আমাৰ গাঁৱৰে ছোৱালী, তোৰো সহায় এটা হ'ব। নাই পেহিটি, এতিয়া আৰু একো সম্বন্ধৰ কথা নক'ব। এতিয়া সি পঢ়া শুনাতে ধ্যান দিয়কচোন। পিছৰ পৰা দেখা যাব বাৰু। তেতিয়া আপুনি সম্বন্ধ লৈ আহিলে মই তাৰ আগত কথাটো উলিয়াম। চাবি আকৌ, ইমান চল দিছ ল'ৰাটো, বাহিৰত পঢ়িবলৈ পঠিয়াইছ। তাৰে এজনী আনিলে আৰু তোৰ জীৱনটো শেষ। হ'ব দিয়ক পেহিটি, মোৰো মোৰ ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া আৰু বহুত সময় হ'ল নহয়, আপুনিও গৈ থাকক, মই ঘৰৰ কামত লাগোঁগৈ। এইজনী আকৌ কথা শুনিছেনে? বৰ ডাঙৰ কথা। চাওঁচোন তাৰ পুতেকেনো কি কৰে। পৰীক্ষাৰ পিছত তোমাৰ প্লেন কি? প্লেন? মোৰ আকৌ কি প্লেন হ'ব? মই ঘৰলৈ যাম আকৌ। কি? ঘৰলৈ যাবা? নহ'ব, তুমি ঘৰলৈ যাব নোৱাৰা। আৰে, এইটো কি কথা আকৌ? ঘৰখনত মই এটাই ল'ৰা। মই নগ'লে কেনেকৈ হ'ব? মাৰ অকলে বহুত দিগদাৰ হয় নহয়। সেইবোৰ মই চব জানো। তুমি গাঁৱৰ ছোৱালী কাৰোবাক চাই থৈছা হয়নে নহয়? সেইকাৰণে গাঁৱলৈ যাওঁ কৰি থাকা। এনেকুৱা একো কথা নহয় অ'। মা যে অকলশৰীয়া, মোৰ বৰ চিন্তা হৈ থাকে। এইবাৰো মই বহুত দিনৰ পিছতহে যাব ওলাইছোঁ। আচ্ছা, ঠিক আছে বাৰু। কিন্তু এটা কথাত মোৰ বৰ চিন্তা হৈ আছে টিংকু। কি কথানো কোৱাচোন? চোৱা টিংকু, আমি ইজনে সিজনক ভাল পোৱা এতিয়া 2 বছৰে হ'ব হ'ল। আৰু আমাৰ মাষ্টাৰ্ছো কমপ্লিট হ'ব হৈছে। এতিয়া আমি ইজনে সিজনৰ কথাটো ঘৰত জনাবই লাগিব। মোৰ ঘৰততো মোৰ কাৰণে বহুত ল'ৰা চাইছে। আৰু তুমিও যদি মোৰ কথা তোমাৰ ঘৰত নজনোৱা, তোমাৰ মায়েও হয়তো গাঁৱৰে ছোৱালী এজনী তোমাৰ কাৰণে ঠিক কৰি দিব। তুমি কোৱা কথাটো ময়ো নভবা নহয়। কিন্তু মোৰ যে একো চাকৰি বাকৰি নাই। তোমাৰ ঘৰৰ মানুহে বা কি কয়? কি ক'ব মই নাজানো। কিন্তু কিবা এটা আমি কৰি ল'ম। তুমি চিন্তা নকৰিবা। তুমি খালি তোমাৰ ঘৰত কথাটো জনাই দিবা। ঠিক আছে বাৰু মনালিছা। মাজনীও, তুমি বুজি নোপোৱা কিয়? ইমান জিদ কৰাটো ভাল কথা হোৱা নাই। তুমি জানাই, তোমাৰ দেউতা ইমান নাম থকা এজন পলিটিকেল লিডাৰ। গোটেই চহৰখনে তেওঁক চিনি পায়, সন্মান কৰে। আৰু তোমাৰ বিয়াখন যদি আমি কোনোবা টিংকু নিচিনা সাধাৰণ ল'ৰা এটাৰ লগত পাতি দিওঁ, আমাৰ ষ্টেটাছটো ক'ত থাকিব? গোটেই চহৰখনতে আমাৰ নাক কাণ কটা নাযাব জানো? আৰু টিংকুৱেনো কিডাল চাকৰি কৰে? একো এটা নকৰাকৈ তোমাকতো সি খুৱাব পিন্ধাব নোৱাৰিব। কথাবোৰ চালি জাৰি চাইহে এনেকুৱা ডিচিশ্যন এটা ল'ব লাগে মাজনী। মই বহুত ভাবি চিন্তিয়ে টিংকুক চুজ কৰিছোঁ। মই তাক বহুত ভাল পাওঁ আৰু সি এজন বহুত ভাল ল'ৰা হয়। সেইকাৰণে তোমালোকে যেনেকৈ যি এডজাষ্ট কৰিব আছে কৰা, মই তাৰ লগতে বিয়া হ'ম। আহা মাজনী, হেৰা কি কৰিম হয়? এই ছোৱালীজনীৰ পৰা দেখোন উপায়ে নোহোৱা হ'ল। কি কৰিব আৰু? মূৰত তোলা মানুহ আপুনিহে আছিলে। লাগ বুলিলেই চব আনি দিয়ে নহয়। এতিয়া পাব মছলা। তুমি এতিয়া মোৰ লগত কাজিয়াই লাগি থাকিবা নে কিবা এটা উপায় ভাবিবা? এই ভিকহুটোৱে আমাৰ ছোৱালীজনীকে ফচাব পালেনে? গাঁৱৰ পৰা উঠি অহা ল'ৰা হয়তো, পইচাৰ লোভতে মোৰ আকৰি ছোৱালীজনীক ফচাব আহিছে। এইবোৰতো বুজি পাইছোৱেই, কিন্তু মাজনীৰ জিদটোৰ আগত আমি কিবা কৰিব পাৰিম জানো? সেইটো কথা মই নজনা নহয়, ভালকৈ জানো। সেইকাৰণে ইয়াৰ পিছৰ সিদ্ধান্তখিনি বহুত ভাবি চিন্তি ল'ব লাগিব। ছোৱালীজনীকতো হেৰুৱাব নোৱাৰোঁ। ল'ৰাটোক সেইকাৰণে লগ কৰি সকলো হিচাপ নিকাচ মিলাব লাগিব। জানো পাই, তুমিয়ে আৰু যি ভাল দেখা কৰা। ছোৱালীয়েতো নাক কাণ কাটিবই লৈছে। এতিয়া তুমি এনেকুৱা একো কাম নকৰিবা যোনটো আৰু মোক আৰু লাজত পেলায়। ইছ ৰাম, এনেকৈনো খীনাব লাগেনে তই? অকণমান খোৱা বোৱাৰ যত্ন ল'বিচোন। প্ৰতিবাৰে কৈ পঠাওঁ, ভালকৈ খোৱা বোৱা কৰিবি, নিজৰ যত্ন ল'বি। কিন্তু এখন কাণে শুনি এখন কাণে উলিয়াই দিয়। চহৰত যে তুমি বনোৱা নিচিনা খানা নাপাওঁ, সেইকাৰণে ইমান ক্ষীণ আকৌ। ইছ ৰাম, এতিয়া তেল মাৰিব আহিছ মাৰত? হ'ব, এতিয়া ভাতকেইটা খাই ল। আৰু কিবা লাগিব নেকি? মাছৰ টেঙাখিনি দেখিয়ে লোভ লাগি গৈছে। আজি চাগে অলপ বেছিকৈয়ে ভাত খাম দেই। এতিয়াহে? পিছত বিয়া বাৰু পাতিলে আৰু মাকৰ হাতৰ খানা ক'ত ভাল লাগিব? আজি পেহীটি আহিছিলে নহয়।
তোৰ কাৰণে সম্বন্ধ এটা লৈ আহিছিলে। কি সম্বন্ধ? তো আকৌ MA পাছ কৰিলি, এতিয়া আৰু লাহে লাহে বিয়া সম্বন্ধ আহিবই নহয়। মা, তোমাক কথা এটা ক'ম বুলি ভাবিছো, তুমি বা কি কোৱা? কি কথা বাৰু কচোন, ইমান ভাবি ভয় খাবলগীয়া কথা নে? আচলতে মা, মই এজনী ছোৱালীক ভাল পাওঁ। কি? কলেজত জইন কৰাৰ পিছৰে পৰা তাই আৰু মোৰ বৰ ভাল বন্ধুত্ব গঢ়ি উঠিল, আৰু কেনেকৈ নাজানো আমি ইজনে সিজনক ভাল পাব ধৰিলোঁ। তাই এজনী বৰ ভাল ছোৱালী মা। হ'ব পাৰে তাই ধনী ঘৰৰ, কিন্তু মোক তাই বহুত ভাল পায় আৰু ময়ো পাওঁ। আমি ইজনে সিজনক এৰি থাকিব নোৱাৰোঁ মা। আজি কিজানি তাইও নিজৰ ঘৰত মোৰ কথা কৈছে, সেইকাৰণে ময়ো তোমাৰ আগত সকলোখিনি কথা কৈ দিলোঁ। ইমানখিনি কষ্ট কৰি যে মই তোক চহৰত পঢ়িবলৈ পঠিয়াইছিলোঁ, তোক প্ৰেমত পৰিবলৈ পঠোৱা নাছিলোঁ নহয়। তই যে এনেকুৱা কাম কৰিলি। তোৰ চহৰৰ ছোৱালী, ধনী ঘৰৰ ছোৱালী, তই আমাৰ ঘৰৰ পৰিস্থিতি দেখা নাই জানো? তোৰোতো এতিয়ালৈকে একো চাকৰি এটা হোৱা নাই, তই কি কৰি খুৱাবি তাইক? এবাৰ ভাবিছনে? মা, তুমি খালি এই সম্বন্ধটোৰ কাৰণে সন্মতি দি দিয়াচোন। মই বাকী চব চাই ল'ম, তুমি চিন্তা কৰিব নালাগে। অহা সপ্তাহত মনালিছাহঁতৰ মাক দেউতাকে তোমাক আৰু মোক চহৰত তেওঁলোকৰ ঘৰলৈ মাতি পঠিয়াইছে। তেওঁলোক ভাল মানুহ নোহোৱা হ'লে এনেকৈ মাতি পঠিয়ালেহেঁতেন মা, কোৱাচোন? তেওঁলোকো বহুত বিচাৰে নিজৰ জীয়েকক সুখত ৰখাটো। তুমি নিবিচাৰা জানো মা মোৰ সুখখিনি? হ'ব দে আৰু, ইমান কষ্ট কৰি উপাৰ্জন কৰি পইচাকেইটা তোলে পঠিয়াওঁ। ভাবোঁ ল'ৰাটোৱে তাত ভালকৈ পঢ়া শুনা কৰিছে, কিন্তু তলে তলে যে তই এনেকুৱা কামবিলাক কৰি আছিলি, মই একেবাৰে ভবা নাছিলোঁ। তুমিয়ে টিংকু তাৰমানে, আমাৰ মইনাৰ লগত একেলগে পঢ়িছিলা? খুৰা, মই আৰু মনালিছা বেচমেট আছিলোঁ। ফাৰ্ষ্ট ডে'ৰ পৰাই আমাৰ ভাল ফ্ৰেণ্ডশ্বিপ। আপোনালোকৰ কথা তাই কৈয়ে থাকে নহয়, ঘৰলৈও মাতিছিলে, কিন্তু মই আকৌ আহিব খোজা নাছিলোঁ। মানে এনেকৈ ফৰ্মেলি অহাটো বেলেগ কথা, আজি আপুনিয়ে মাতি পঠিয়ালে যেতিয়া আহিলোঁ আৰু। আচ্ছা আচ্ছা, বাৰু এখেত তোমাৰ মা হ'বলা। কিবা চাকৰি তাকৰি কৰেনে গাঁৱত? চাকৰি মানে? আচলতে মোৰ মাৰ বিশেষ পঢ়া শুনা নাই, আৰু কম বয়সতে দেউতাও ঢুকাই থাকিলে। সেইবাবে মোক লৈ মাৰ চলিবলৈ খুব অসুবিধা হৈছিল। যেনে তেনে ঘৰে ঘৰে কাম বন কৰি তাঁত বৈ ধান দাই এনেকৈয়ে মোক তেওঁ ডাঙৰ কৰিলে। তাৰমানে তোমালোক দেখোন বিল' পভাৰ্টি লাইনৰ মানুহ। সেয়া, তোমালোকৰ পাৰ্টিৰ ফালৰ পৰা কিবা সাহায্য লাগে যদি এওঁলোকক দিব পাৰা দেখোন। খুৰী, আমি সাহায্য বিচাৰি অহা নাই খুৰী। আমিতো আপোনালোকৰ লগত চিনাকি হ'বহে আহিছোঁ। মনালিছাই আপোনালোকক আমাৰ বিষয়ে... ৰ'বা ডেকা ল'ৰা, অলপ ৰ'বা। চোৱা, মই চিধা কথা কোৱা মানুহ। মই পলিটিক্স খেলা আজি 20 বছৰ মানেই হ'ল। ইমান দিনে মই বিভিন্ন মানুহৰ লগত কাম কৰি মানুহৰ কথা, চৰিত্ৰ সকলোবোৰ ভালকৈ চিনি পোৱা হ'লোঁ। তোমাৰ দৰে এটা দৰিদ্ৰ ঘৰৰ পৰা বাহিৰলৈ পঢ়িব অহা ল'ৰাৰ কিমান সপোন থাকিব পাৰে, কিমান আশা, সেইবোৰ মই সকলো বুজি পাওঁ। কিন্তু তুমি তোমাৰ সপোন পূৰ কৰিবলৈ মোৰ মৰমৰ ছোৱালীজনীক ব্যৱহাৰ কৰিব নোৱাৰা। ব্যৱহাৰ কৰিম? এইবোৰ আপুনি কি কৈছে খুৰা? মই মনালিছাক সঁচাকৈয়ে ভাল পাওঁ। আপুনি... ৰ'বা, মোৰ কথা শেষ হোৱা নাই। মোৰ চিধা কথা, তোমাক কিমান টকা লাগে কোৱা, মই তোমাক এতিয়াই দি দিম। হৰিকান্ত, যাচোন চুটকেছটো লৈ আহ। চোৱা, এইটো ব্ৰিফকেছত বহুত টকা আছে। ইমান টকা কিজানি তুমি কেতিয়াও জীৱনত দেখা নাই। এইটো লোৱা আৰু মোৰ ছোৱালীজনীৰ জীৱনৰ পৰা সদায় কাৰণে গুচি যোৱা। এক্সকিউজ মি ছাৰ, আমি হ'ব পাৰোঁ দুখীয়া, কিন্তু মনৰ পৰা আমি বহুত ধনী। আপোনালোকৰ পইচা আমাক নালাগে। আমি নিজে কষ্ট কৰি পোৱা ধনেৰে আমি বহুত সুখী। আপুনি যদি বিচাৰিছে মই মনালিছাৰ পৰা দূৰত থকাটো, তেনেহ'লে সেইটোৱে হ'ব। কিন্তু টিংকু... শুন মা, তই ইয়াত ইমান অপমান সহ্য কৰিব নালাগে। মাজনী, আৰু কিমান কান্দি থাকিবি? হ'ল আৰু, যি হ'বলগীয়া আছিলে হৈ গ'ল। এতিয়া ইমান মন মাৰি নাথাকিবিচোন। তোমালোকেনো কি বুজি পাবা? টিংকুক মই বহুত বেছি ভাল পাওঁ। তাৰ লগত বিয়া হ'ব নাপালে মই কাৰো লগতে বিয়া নহওঁ। তেৰি মাজনী, তোক যে একেবাৰে কথাবোৰ বুজাব নোৱাৰি দেই। তই বাৰু নাজাননে দেউতাৰ এই সমাজখনত ইমান নাম আছে। টিংকুৰ নিচিনা সাধাৰণ ল'ৰা এটা যদি আমাৰ ঘৰত জোৱাই হিচাপে আহে, সমাজখনত আমি মুখখন কেনেকৈ উলিয়াম তই নিজে কচোন। সম্পত্তি বুলিবলৈ একো নাই, ল'ৰাটোৰ একো কামো নকৰে। এতিয়া তহঁতি MA কমপ্লিট কৰিছহে, এতিয়াতো সি চাকৰি নাপায়, চাকৰিৰ কাৰণে সময় লাগিব। তই তাৰ লগত বিয়া হৈ গ'লেও সিনো তোক কি খুৱাব তই নিজে কচোন। এইবোৰ মই নাজানো মা, মুঠতে টিংকু বহুত ভাল ল'ৰা হয় আৰু সি মোক বহুত সুখত ৰাখিব, মই সেইটো জানো। মই মুঠতে তাৰ লগতে বিয়া হ'ম, তোমালোকে মাজত নোসোমাবা। মূৰ্খৰ দৰে কথা নকবি। তই এজনী ভাল ঘৰৰ ছোৱালী, এনেকুৱা গাঁৱলীয়া ভূত এটাৰ লগত বিয়া পাতিব নোৱাৰ নহয়। হ'ব এতিয়া, কন্দা কটাখন কৰি থাকিব নালাগে।
দেউতাক বাৰু মই বুজাই দিম তাই এতিয়া বিয়া বাৰুৰ কথা ভবা নাই বুলি, কিন্তু তয়ো টিংকুক একেবাৰে পাহৰি যা। যাওঁ মই, ভাতটো উঠাই থৈছোঁ নহয়, প্ৰেছাৰ মাৰিবই হ'ল। তই আহিবি দেই ভাতকেইটা খাবলৈ। মায়ে লাগিলে যিমানেই নকওক, মই টিংকুৰ লগত বিয়া হ'মেই। এইটো মোৰ জিদ হয়। মাহঁতে নামানিলে কি হ'ল, মই পলাই হ'লেও যাম তাৰ ওচৰলৈ। ইমান চুটি কাপোৰ পিন্ধিছে, ই চহৰৰ ছোৱালীয়ে হ'বলা। তাকেই মন কৰিছোঁ, ক'ৰ পৰা জানো ওলালেহি ৰাতিপুৱাই ৰাতিপুৱাই। বৰমা, পিংকু, অলপ ওলাই আছোন। চহৰৰ পৰা কোনোবা আলহী আহিছে। কি হ'ল ৰুবুল, ইমান ৰাতিপুৱাই ওলালিহি যে? আপোনালোকৰ আলহীক ঘৰ দেখুৱাই দিছোহি। টিংকুৰ লগৰ নে কি জানো, টিংকুৰ নামটোহে ক'লে। আপুনি চিনি পাই হ'বলা। নমস্কাৰ আণ্টি, টিংকু নাই নেকি বাৰু ঘৰত? তুমি মনালিছা, তুমি ইয়াত? তুমি মনালিছা? আণ্টি, মই মনালিছা। টিংকু, মই একেবাৰে তোমাৰ ওচৰলৈ গুচি আহিলোঁ আৰু। হে প্ৰভু, চহৰৰ ছোৱালীজনী তোলৈ পলাই আহিলে টিংকু। ৰাম, আমি চবেই ভাবিছিলোঁ তই বাহিৰত ভালকৈ পঢ়া শুনা কৰিছ, তলে তলে যে প্ৰেম প্ৰীতি কৰি আছ, আমি ভবাই নাছিলোঁ পাই। ৰাম। তো আকৌ তোৰ মায়ে আমাৰ আগত কৈহে আছিলে পঢ়া শুনা কৰিবলৈ পঠিয়াইছোঁ ভাল মানুহ হ'ব বুলি। কিমান যে সপোন দেখিছিলে, তই যে এনেকুৱা এটা কাম কৰিবি ভবাই নাছিলোঁ পাই। আপোনালোকৰ লেকচাৰ শেষ হ'ল যদি মই কথা ক'ব পাৰোঁনে? টিংকুৱে মোক পলোৱা নাই, মই নিজেহে ইয়াৰ ওচৰলৈ গুচি আহিছোঁ। আৰু টিংকু আৰু মই ইটো সিটোক বহুত বেছি ভাল পাওঁ, একো পাপ কৰা নাই নহয়। মাজনী, তুমি যে এনেকৈ আমাৰ ঘৰলৈ গুচি আহিলা, মা দেউতাই মনত বৰ দুখ পাব নহয়। তুমি এনেকুৱা কাম কৰিব নালাগিছিলে। বাৰু যি নহওক, তুমি তেওঁলোকক জনাইছিলানে এনেকুৱা কাম এটা কৰিব লৈছা বুলি? নাই আণ্টি, মাহঁতক বুজাব চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোকে একেবাৰে নুবুজিলে। সেইকাৰণে মই এনেকৈ গুচি আহিবলগীয়া হ'ল। টিংকু আৰু মই ইটো সিটোক বহুত বছৰৰ পৰা ভাল পাই আহিছোঁ, আৰু আমি ইটো সিটো এৰি থাকিব নোৱাৰোঁ। সেইকাৰণে মই ইয়াৰ ওচৰলৈ গুচি আহিলোঁ। এতিয়া যি হ'বলৈ আছে হ'ব আৰু, দেখা যাব। ঠিক আছে তেনেহ'লে, তোমালোকে যদি এটা সিদ্ধান্ত লৈছাই আৰু ইটো সিটোৰ লগত থাকিম বুলি ভাবিছাই, তেনেহ'লে বিয়াখন পাতিবই লাগিব। ৰুবুল, আমাৰ ওচৰৰ মন্দিৰটোতে ইহঁতহালৰ বিয়াখন পতাৰ ব্যৱস্থা কৰিব লাগিব। এইবোৰ ঘাঁহ বন কিয় বুটলি আনিছে? এইবোৰে বনাব লৈছে নেকি? মাজনী, এইবোৰ ঘাঁহ বন নহয়, এইবোৰ বাৰীৰ শাকহে মই বুটলি আনিছোঁ। তুমি বনৰীয়া শাকৰ আঞ্জাখন খোৱা নাই নহয়, খাই চালে গম পাবা কিমান যে ভাল লাগে। অ' মাই গড, মা, এইবোৰ খালে আপোনাৰ বেমাৰ হ'ব। আপুনি এইবোৰ কি বনাব লৈছে? ধেৰ চাকৰিজনী, এইবোৰ বনৌষধি হয়। এইবোৰ খালে তোমাৰ বেমাৰ নোহোৱাহে হ'ব। তুমি দেখোন এইবোৰ কথা নাজানাই। তোমালোকৰ ঘৰত এইবোৰ নবনাই হ'বলা, সেইকাৰণে তোমালোকে গম নোপোৱা। একো নাই, আজি মোৰ হাতেৰে তুমি এই আঞ্জাখন খালে গম পাই যাবা নহয় কিমান যে সোৱাদো হয়, আৰু তুমি পিছত আকৌ নিজেই ক'বা এইটো বনাই দিবলৈ। কি হ'ল, তোমালোক শাহু বোৱাৰীয়ে ইমান হুলস্থুল কৰি আছা যে? চোৱাচোন চোৱা টিংকু, মায়ে যে কি ঘাঁহ বনবোৰ বুটলি আনি এতিয়া সেইবোৰে সিজাব লৈছে। তুমি মাক বুজোৱাচোন এইবোৰ খালে যে কিমান প্ৰব্লেম হ'ব পাৰে। হ'ব দে মা, তাইক ইমান জোৰ নকৰিবি। চহৰতনো এইবোৰ বস্তু ক'ত পোৱা যায়, সেইকাৰণে তাই গম পোৱা নাই আচলতে। তোমাৰ যি খাব মন গৈছে মনালিছা, তুমি মাক কৈ দিলেই হ'ল, মায়ে সেইটোৱে ৰান্ধি দিব। এতিয়া মন গ'লেতো মই পিজ্জা বাৰ্গাৰ খাব নোৱাৰোঁ। এই গাঁওখনত পাইনো কি? হেৰি নহয়, এই বাবলু যে এই তিনিআলিটোৰ কাষতে নতুনকৈ দোকান এখন খুলিছে। সেইদিনা দেখিছোঁ চিকেন ৰোল, চিকেন চাওমিন কিবা কিবি পোৱা যায় বোলে। হেৰি নহয়, তই পাৰিলে বোৱাৰীৰ কাৰণে পেকিং লৈ আগেচোন। তাই এইকেইদিন বহুত দিন মন মাৰি আছে, এইবিলাক খাবলৈ মন গৈছে চাগে। লৈ আনিলে ভাল পাব, যা লৈ আগৈ। কিন্তু মা, তুমি দেখোন বনাবই লৈছিলা। একো নাই একো নাই, তই যাচোন বোৱাৰীৰ কাৰণে সেইকেইটা বস্তু লৈ আগৈ, তাই ভাল পোৱা। আৰু ৰাতিলৈও অকণমান মাংস লৈ আহিবি, মই পোলাও অলপ বনাই দিম, তাই ভাল পাব খাই। হ'ব বাৰু মা। ইছৰাম, ইমান গৰমখনত ফেন চেন নাই। এই কাপোৰ চাপোৰ পিন্ধি মেলি এনেকৈ বহি থকাটো মুখৰ কথা নহয় দেই। ঘৰতে ভাল আছিলে, এচি ৰুমত বহি আৰু ভৰিৰ ওপৰত ভৰি উঠে হাফ পেণ্ট এটা পিন্ধি কিমান আৰামত থাকিছিলোঁ। এতিয়া এই গৰমখনত এনেকৈ মোৰ আৰু মাৰ কথাবোৰহে মনত পৰি আছে। ঠিকেই কৈছিলে, গাঁৱৰ ল'ৰাৰ লগত বিয়া হৈছিলোঁ, এতিয়া মছলা পাইছোঁ। মনা, কি হ'ল, ইমান ভুৰভুৰাই আছা যে? কি ক'ম আৰু তোমাক মই, তুমি দেখা নাই নেকি মোৰ অৱস্থাটো? ইমান গৰম উঠিছে। মই এনেকৈ থকা অভ্যাস নাই, তুমি নাজানা নেকি? সোনকালে মোৰ কাৰণে এচি এটা লগাই দিয়া, মই নোৱাৰোঁ নহয় এনেকৈ থাকিব। চোৱা মনালিছা, কথাবোৰ অলপ বুজি পাব চেষ্টা কৰা। এচি কিনাৰ সামৰ্থ্য এতিয়ালৈকে মোৰ হোৱাগৈ নাই। মই চেষ্টা কৰি আছোঁ, কিন্তু তুমি যদি বিচাৰা মই টেবুল ফেন এখনকে আনি দিব পাৰোঁ। তুমি এইবোৰ ধেমালি পাইছা নেকি? ইমান গৰমখনত টেবুল ফেনে মোক কেনেকৈ গৰমটো গুচাব? মোক এচি লাগিবই। তুমি যদি দিব নোৱাৰা মই ঘৰৰ পৰা লৈ আহোঁগৈ। মনা, তুমি কথাবোৰ কিয় নুবুজা? অলপ দিনৰহে কথা, মই চেষ্টা কৰিয়ে আছোঁ দেখোন। সোনকালে এচিটো লগাই দিম। তুমি যদি এতিয়া ঘৰৰ পৰা বস্তু খোজা, মোৰ সন্মানটো ক'ত থাকিব তুমি এবাৰ ভাবাচোন। মাজনী, এয়া লোৱা, মই তোমাৰ কাৰণে নেমু ৰস বনাই আনিছোঁ। মোক নেমুৰ চৰ্বত নালাগে। পাৰিলে আপুনি নিজৰ ল'ৰাটোক বুজাব মোক এচি লগাই দিবলৈ, নহ'লে বা মই এনেকৈ গৰমখন সহ্য কৰি থাকিব নোৱাৰোঁ এইবোৰ কাপোৰ পিন্ধি। আমাৰ গোটেইকেইটা ৰুমত এচি লগাই থোৱা আছে, তাৰ পৰা এটা উঠাই লৈ আহিম। ইমান আৰু কষ্ট সহ্য কৰি থাকিব নোৱাৰোঁ নহয় বিয়া হ'লোঁ বুলিয়ে। অলপ ৰচোন, ক'লৈ যাব ওলাইছ?
খৰ্গেশ্বৰ ছাৰে মাতি পঠিয়াইছিলে। তেওঁলোকৰ স্কুলখনত বোলে এটা পোষ্ট খালী হৈছে, সেইকাৰণে মোক ইণ্টাৰভিউ দিবলৈ মাতিছিলে। ভাবিছোঁ দিয়েই দিওঁ ইণ্টাৰভিউটো, কিজানি পায়ে যাওঁ। পালেতো ভালেই। মনালিছাক এচিও দিব লাগিব নহয়, তাৰ কাৰণে পইচা গোটাবওতো লাগিব। সেইবোৰ ঠিকেই ভাবিছ শুন, কিন্তু তোৰ দৰমহা 15,000 টকা দি এচি এটা আনিব নোৱাৰিবি নহয়। শুন এই কেইপাত খাৰু তোৰ দেউতাৰে মোৰ জোৰোণত দিছিলে। তই এই কেইপাত খাৰু বিক্ৰী কৰিয়ে কেইটামান টকা পাবি, সেই টকাৰে এচি লৈ আহিবি। নাই মা, এইকেইপাত খাৰু দেউতাই তোমাক বিয়াত দিয়া খাৰু হয়। ইমান বছৰে তুমি ইমান যত্নেৰে সাঁচি ৰাখিছা, মই কেনেকৈ বিক্ৰী কৰি দিম? কোনো কিন্তু নাই। বেচেৰি বোৱাৰীজনী চহৰত ইমান আৰামত থকা ছোৱালী, ইয়াত গাঁৱত কিমান কষ্ট সহ্য কৰি থাকিবলগীয়া হৈছে এই গৰমখনত। নোৱাৰে নহয় এনেকৈ। তই যা, খাৰু কেইপাত বিক্ৰী কৰি যিকেইটা টকা পাওঁ সেইকেইটা টকাৰে এচি লৈ আহিবি। ইছ ৰাম, বোৱাৰী থকা ঘৰখনত বাৰু শাহুৱেকে ইমান সোপা কাপোৰ ধুবলগীয়া হয়নে? তোৰ বোৱাৰীজনী কি কৰি থাকে ন? ঘৰখনত শুইয়ে থাকে যেন পাইছোঁ। এই এনেকুৱা একো কথা নহয় অ', তাই আচলতে ঘৰৰ ৰন্ধা বঢ়াখিনি কৰে যে, সেইকাৰণে মই কাপোৰখিনি ধুই দিওঁ। এনেকৈ মিলা মিছা কৰিয়ে দেখোন থাকিব লাগিব। হ'লেও আৰু গাঁৱৰ ছোৱালী এজনী হোৱা হ'লে তোৰ ইমানখিনি কষ্ট হ'ব নিদিলেহেঁতেন। মাজনী, তুমি এনেকৈ ক'লৈ যাব ওলাইছা? শুনজনী, ওলালা? ব'লা, তোমাৰ কাৰণে গাড়ী ৰৈ আছে। বিয়ৈ, আপুনি হঠাতে এনেকৈ আহি ওলালেহি যে? ভিতৰলৈ আহক। মনালিছা ক'ৰবাত লৈ যাব লৈছে নেকি? সেইবোৰ আপোনালোকে জনাৰ কোনো অধিকাৰ নাই। মোৰ ছোৱালীজনীক মিছা কথা কৈ ফুচলাই মেলি নিজৰ ল'ৰালৈ পলুৱাই আনিলে, আৰু এতিয়া তাইক ইমান কষ্ট ৰাখিছে। মোৰ ছোৱালীজনীৰ জীৱনত আজিলৈকে কোনো বস্তুৰে অভাৱ হোৱা নাই, আৰু সেইটো মই কেতিয়াও হ'ব নিদিওঁ। মাজনী, তুমি ব'লা মোৰ লগত, গাড়ীখনত ৰখাই থৈছোঁ। অনা, দেউতা আহিছে? আগতে কিয় নকলা দেউতা আহিব লৈছে বুলি? মই বজাৰ যাওঁতে মিঠাইও লৈ আহিলোহেঁতেন নহয়। দেউতা, এইটো চাওকচোন, ভালনে বেয়া ক'ব নোৱাৰোঁ, তেওঁলোকে ভাল বুলিয়ে দিছে। এতিয়া মইতো আগতে লগাই পোৱা নাই, আপুনিহে গম পাব। পিছে মোনা, তুমি এনেকৈ ৰেডি হৈ আছা যে, ক'ৰবাত যাব ওলাইছা নেকি? অঁ, ঠিকে ভাবিছা। মই তাইক এইখন ঘৰৰ পৰা লৈ যাব ওলাইছোঁ। খোৱাৰ ফালৰ পৰা, পিন্ধাৰ ফালৰ পৰা সকলো কথাতে তাই এডজাষ্ট কৰি থাকিব নেকি? মোৰ ঘৰত তাই একো বস্তুৰে অভাৱ হোৱা নাছিল। ৰাণীৰ দৰে ৰাখিছিলোঁ তাইক মই। কিন্তু তুমি বিয়া পাতি আনি তাইক কি দিব পাৰিছা? এতিয়া এচি আনি দেখাব আহিছা? মোৰ ছোৱালীক মই ইয়াৰ পৰা লৈ যাওঁ, তুমি একো কৰিব নালাগে তাইৰ কাৰণে। এইবোৰ দেউতাই কি কৈছে মোনা? দেউতাই নুবুজিলেও তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ। দেউতাই দিব পৰাৰ দৰে বিলাসী জীৱন এটা হয়তো মই এতিয়াই দিব তোমাক নোৱাৰোঁ। এতিয়াই মোৰ তোমাক সেইখিনি দিবলৈ সামৰ্থ্য নাই, কিন্তু মই তোমাক কেতিয়াও দুখত নাৰাখোঁ মোনা। ঠিক আছে, তুমি যদি মোক ইমান ভাল পোৱা, মোক কষ্টত দেখিবও নিবিচাৰা আৰু নিজৰো সামৰ্থ্য নাই, তেনেহ'লে তুমি মোৰ লগত চহৰলৈ ব'লা। তুমি ঘৰ যোৱাই হৈ যোৱা। এনেও এই গাঁওখনত থাকি তোমাৰ একো নহ'ব, তাতছে তুমি মোৰ লগতে মোৰ ঘৰলৈ ব'লা। এইবোৰ তুমি কি কৈছা মোনা? মই চহৰলৈ পঢ়িবলৈ গৈছিলোঁ, সেইটো সঁচা কথা, কিন্তু এই গাঁওখনেই মোৰ ঠিকনা। ইয়াত মোৰ মা থাকে। মই মাক এৰি কেনেকৈ তোমাৰ লগত থাকিমগৈ তোমাৰ ঘৰত? কি মা চেলাই থাকা? মা ইয়াতে থাকক, তুমি ব'লা মোৰ লগত। মনালিছা, এইবোৰ তুমি? বোৱাৰীয়ে ঠিকেই কৈছে। তই যাগৈ নহ'লে, ইয়াতনো থাকি তই কিডাল কৰিবি? তাতছে তই বাহিৰত থাকিলে তোৰ পঢ়া শুনাও হ'ব, ভাল চাকৰি এটাও পাবি। মোৰ কথা চিন্তা কৰিব নালাগে দে। মই অত বছৰে অকলেই আছিলোঁ, এতিয়াও পাৰিম। হ'ব, তই মোৰ কাৰণে চিন্তা নকৰিলেও হ'ব। তই যাগৈ বোৱাৰীৰ লগত, মই বেয়া নাপাওঁ। মনা, দেখিলা মোৰ মা কিমান ভাল? এতিয়াও তোমাৰ কথাতে হয় ভৰ দিলে। আজিলৈকে এনেকুৱা একো হোৱাই নাই য'ত মায়ে মোৰ ফলীয়া হৈছে বা তোমাৰ এগেইনষ্টত হৈছে। সদায় তোমাকে ছাপোৰ্ট কৰে। আমাৰ ধন সম্পত্তি তেনেকৈ নাথাকিব পাৰে, কিন্তু মনৰ ফালৰ পৰা আমি একেবাৰে দুখীয়া নহয়। মনা, হ'ব পাৰে তুমি বৰ ডাঙৰ ঘৰৰ ছোৱালী, আৰু নিজৰ ঘৰত পোৱাৰ দৰে আৰামৰ জীৱন এটা এইখন ঘৰত তুমি নাই পোৱা, সেইটো মই বুজি পাওঁ। কিন্তু তুমি নিজেই কোৱাচোন, এইখন ঘৰত কেতিয়াবা তোমাক কোনো কথাতে জোৰ কৰিছেনে মায়ে? কেতিয়াও বেয়া ব্যৱহাৰ কৰিছেনে? সকলোখিনি তোমাৰ মৰ্জিতে নহয় জানো? তুমি চাগে নাজানা মনালিছা, এই এচিটো আমি কিমান কষ্টত আনিছোঁ। তোমাৰ বাবে হয়তো ইমান ডাঙৰ বস্তু নহয়, কিন্তু এইটো এচি কিনাৰ পিছত আমাৰ বহুত আৱেগ জড়িত হৈ আছে। এইটোৰ এচিৰ বাবে মোৰ মায়ে নিজৰ জোৰোণত দেউতাই দিয়া সোণৰ খাৰু কেইযোৰ মোৰ হাতত তুলি দিলে। দেউতাই দিয়া শেষ উপহাৰ বুলিয়ে ক'ব পাৰি সেই কেইডাল খাৰু। যিমান বিপদ হ'লেও, মোক পঢ়োৱাৰ সময়তো যিমান প্ৰব্লেম হ'লেও মায়ে এই খাৰুকেইডাল কেতিয়াও বিক্ৰী কৰা নাছিল, সদায় সচেতনে ৰাখি থৈছিল। কিন্তু আজি নিজৰ বোৱাৰীয়েকৰ বাবে তেওঁ সেই খাৰুকেইডালো হাঁহি মুখে মোৰ হাতত তুলি দিলে। আমাৰ ওচৰত একো নাথাকোঁতেও
আমি তোমাক যিমান পাৰোঁ সুখী কৰিব চেষ্টা কৰোঁ মনা, কিন্তু হয় সেইখিনি হয়তো তোমাৰ বাবে এনাফ নহয়। মই বুজি পালোঁ এতিয়া। এইবোৰ তুমি কি কৈছা টিংকু? মা, আপুনি মোৰ বাবে নিজৰ সোণৰ খাৰু কেইডালো বিক্ৰী কৰি দিলে। মই কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলোঁ? মা, টিংকু, পাৰিলে মোক তোমালোকে মাফ কৰি দিয়া। মই এজনী ভাল বোৱাৰী হ'বলৈ কেতিয়াও যত্নই নকৰিলোঁ। মোৰ কাৰণে তোমালোকে ইমানখিনি কৰিলা আৰু মোক গম পাবও নিদিলা। ময়ো আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থী হয়। মই ভবা নাছিলোঁ যে আপোনালোকে মোৰ ছোৱালীজনীৰ কাৰণে ইমান ভাবে, ইমানখিনি কৰিবলৈ সাজু আছে। মোৰ ভুল হৈছিলে। মোৰ ছোৱালীজনীয়ে ইমান ভাল ঘৰ এখন পাইছে, সেইটো মোৰ গৰ্ব কৰা কথা হয়। মানুহৰ পইচা কি আজি আছে কাইলৈ নাই, কিন্তু আপোনালোকে দিয়া মৰমখিনি মোৰ ছোৱালীজনীয়ে বেলেগ এখন ঘৰত কেতিয়াও নাপাব। আপোনালোকে আমাৰ আগত মাফ খুজিব নালাগে। আমি এটা পৰিয়ালে নহয় জানো? পৰিয়ালৰ মানুহে ইটো সিটো কেনেকৈ মাফ নোখোজে নহয়। টিংকু, ব'লা যোনখন দোকানত মাৰ খাৰুকেইডাল বিক্ৰী কৰিছিলা সেই খাৰুকেইডাল আকৌ লৈ আহোঁ। কিমাননো সময় লগাইছে এইজনীয়ে? ইমান টাইম লাগে নে চাহকাপ বনাই আনিবলৈ? মোক সোমাব দিয়া নাই নহয় পাকঘৰত। বোলে তাই প্ৰমোশ্যন হৈছে, তাইয়ে চাহ বনাই আনি খুৱাব। সঁচাকৈ দেই, এই পৰিৱৰ্তনবোৰ যে ইমান ভাল লাগিছে। এতিয়া আৰু আমাৰ মাক দুজনীৰ চিন্তা নাই। দুটা ল'ৰা ছোৱালীয়ে ভালদৰে ছেটেল হৈ গ'ল। এটা ACS বিষয়া আৰু আনজনী প্ৰফেচাৰ। ময়ো হাম ডাঙৰ হয়। হ'বা হ'বা, তুমিতো হ'বই লাগিব। মা দেউতা ইমান ডাঙৰ মানুহ, তুমি নহ'বানে? আৰু তুমিতো ইয়াতকৈও ডাঙৰ মানুহ হ'বা। বাপৰে, ইমান টাইম লাগি গ'ল নে? কি বনাইছা হয়? লাগিবতো সময়। সকলোৰে পচন্দৰ বেলেগ বেলেগ বস্তু বনাইছোঁ। মা দেউতা ফাইনেলি সকলোবোৰ ৰেডি হৈ গ'ল। এতিয়া ব'লক চবেই মিলি চাহকাপ খাই লওঁগৈ।